নমস্কাৰ আপোনালোকক সকলোকে ডিজিটেল ফেচবুক পেজলৈ স্বাগতম জনাই মই প্ৰিয়। মই আছোঁ আজি এয়া সৰিয়হ পথাৰত এক আটকধুনীয়া পৰিৱেশত আছোঁ। আপোনালোকক মই দেখুৱাই আছোঁ এয়া সৰিয়হ খেতি। আপোনাৰ চকু যিমান দূৰলৈকে ঢুকি পায় ইমান দূৰলৈকে আপুনি হালধীয়া সৰিয়হ দেখিবলৈ পাব। এক আটকধুনীয়াময় পৰিৱেশ। মোৰ কেমেৰামেন জন আছে, তেওঁক জনক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া সৰিয়হ পথাৰটোক দেখুৱাবলৈ জনক অনুৰোধ জনাইছোঁ। কিমান এক আটকধুনীয়া সৰিয়হ পথাৰ, চাই থাকিবলৈ মন যাব। আপোনালোকক মই দেখুৱাই আছোঁ। আমাৰ জনে অসমলৈ আহি ঘৰলৈ যাব বিচৰা নাই। তেওঁ জিৰত থাকে, অৰুণাচল জিৰত থাকে। মাক দেউতাক আৰু জন থাকে। জন কি ক্লাছত তুমি পঢ়ি আছা? ক্লাছ 4ত পঢ়ে তেওঁ ভালকৈ অসমীয়া আৰু আমাৰ জাতীয় মিচিং ভাষা নাজানে ভালকৈ। তেওঁ সৰুৰ পৰা তেওঁ অৰুণাচলত থাকে মাক দেউতাকৰ লগত। কমেও জন্মৰ পৰা আচলতে আছে বুলি ক'ব পাৰি। জন মাক দেউতাক আগৰ পৰাই থাকে।